নমস্কাৰ। জিন্তুমণি দত্ত নামৰ মোৰ ভতিজা এটা আছে। তাক মই সুধিলোঁ যে কাহিলে মানুহে নেহাঁহে, হাঁচি মাৰিলেও নেহাঁহে, চচনি খালেও নেহাঁহে, পাদিলে কেলে হাঁহে? সি কৈছে এইটো টিউনৰ কথা আছে। আচ্ছা, মই যদি টিচাৰ হ'লোহেঁতেন আৰু সি যদি ষ্টুডেণ্ট হ'লহেঁতেন মই দুটা নম্বৰ দিলোঁহেঁতেন তাক। আচ্ছা, এতিয়া মানে কৌতুকলৈ আহোঁ। এই গাঁৱলীয়া ছোৱালী এজনী বিয়া দিবৰ হ'ল। তাইক মানে ওচৰ চুবুৰীয়াই মানে এইখন গাঁৱৰ পৰা গুচি যাব বুলি সকলোৱে মাতি মেলি ভাত খুৱায়। আজি আমাৰ ঘৰত, কাইলৈ আমুকৰ ঘৰত, পৰহিলৈ তামুকৰ ঘৰত। তাই মানে কি খুব হাঁহ খালে, মাটি দাইল খালে, পচলা খালে আৰু বিভিন্ন কিবা মাছ ফ্ৰাই টাছ ফ্ৰাই খালে। হজম তাইৰ নাই হোৱা। নহ'লত তাৰপিছত বিয়া হৈ গ'ল। প্ৰথম দিনা দৰাৰ লগত শুইছে। শুই তাই মানে গেলা পাদিলে, যিটো দুৰ্গন্ধ বুলি কয়, তেনেকুৱা পাদি তাই বুদ্ধি এটা লগাই দিলে। বুদ্ধিটো কি? পাদি গোন্ধটো পাই বুলি মানুহজনক সুধিছে, হয়ৰি আপোনাৰ ককাই ভাই কেইটা? তেতিয়া মানুহজনে কৈছে, তোৰ যদি গেলাপাদৰ গোন্ধত নমৰোঁ, মোৰ ককাই ভাই 3টা। এতিয়া দ্বিতীয়টো শুনক। গাঁৱৰ বোৱাৰী এজনী মানে টেঙৰ তাই। আলহী আহিছিলে। টেবুলখন অকণমান চাপৰ। তাই মানে চাহ দিছেহি। এই টেবুলখনত চাহ দিওঁতে অলপ হাউলি দিবলগীয়া হ'ল। হাউলি দিওঁতেই তাইৰ মানে পিটকৈ গুচি গ'ল। গুচি গ'লত চাহ দি ঘূৰি যাওঁতে তাই মুখেৰে কৈ গৈছে, পিট পাত এনেকৈ কৈ পেলাই ভিতৰলৈ সোমাই গৈছে। তেতিয়া আলহীয়ে ক'লে, হেৰি নহয়, প্ৰথমটোৰ লগত নিমিলিলে।